নমস্কাৰ বন্ধুসকল, কুশলে আছে চাগৈ? ময়ো কুশলে আছোঁ। বহুদিনৰ পিছত এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ আহিছোঁ। বিষয়বস্তু হৈছে ঘোষা চৰ্চা। আগৰ এটি ভিডিঅ'ত মই নামঘোষাৰ ১ নং ঘোষাটো আপোনালোকৰ সৈতে চৰ্চা কৰিছিলোঁ। আজিও সেই নামঘোষাৰে ২ নং ঘোষাটো চৰ্চা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। ঘোষাটি মই পাঠ কৰিছোঁ। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। এতিয়া ঘোষাটো চৰ্চা কৰিবলৈ যাওঁতে, বুজিবলৈ যাওঁতে, ব্যাখ্যা কৰিবলৈ যাওঁতে আমি কেতবোৰ শব্দৰ অৰ্থ ভালদৰে জানিব লাগিব। যেনে ভৱসিন্ধু। ভৱসিন্ধু মানে হৈছে সংসাৰ সাগৰ। এই তিনি তাপময় জগতকে গুৰুজনাই ভৱসিন্ধু বুলি কৈছে। পৰমপদ। পৰমপদ মানে হৈছে উচ্চ পদ, মুখ্য পদ, অৰ্থাৎ বৈকুণ্ঠ প্ৰাপ্তি। সদানন্দ। ইয়াত সদানন্দ বুলি নিত্যানন্দ ভগৱানকে কোৱা হৈছে, যি সৰ্বক্ষণে আনন্দময় হৈ থাকে। সনাতন শব্দৰ অৰ্থ হৈছে চিৰস্থায়ী। উপাসা মানে হৈছে আৰাধনা, অৰ্থাৎ উপাসনা বা প্ৰাৰ্থনা। ভৱসিন্ধু অৰ্থাৎ এই সংসাৰ সাগৰ পাৰ হ'বলৈ হ'লে আমি ৰামকৃষ্ণ নামস্বৰূপ নাৱত উঠিব লাগিব। অৰ্থাৎ সংসাৰ সাগৰ পাৰ হোৱাৰ অতি সৰল উপায় হৈছে ৰামকৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ ভক্তিপথ অৱলম্বন কৰা। যাৰ ৰামকৃষ্ণৰ নামৰূপী নাৱেৰে যাত্ৰা কৰি মহাপাপীয়েও পৰম ধাম বৈকুণ্ঠত স্থান লাভ কৰে, তেওঁৱেই সদানন্দ সনাতন পুৰুষ ভগৱান শ্ৰীকৃষ্ণ। তেওঁকে আমি সদায় হৃদয়ত উপাসনা কৰোঁ। গতিকে শ্ৰৱণ কীৰ্তন অৰ্থাৎ ৰাম কৃষ্ণ নামৰ শ্ৰৱণ কীৰ্তনৰ জৰিয়তে আমি ভক্তি পথ অৱলম্বন কৰি এই সংসাৰ সাগৰ তৰিব পাৰোঁ বুলি গুৰুজনাই আমাক ক'ব খুজিছে। ঘোষাৰ সাধাৰণ আৰু সৰল চৰ্চা বা ব্যাখ্যা ইমানেই। নমস্কাৰ, ধন্যবাদ।